হেল্ল' ফ্ৰেণ্ডছ, এবাৰ লৈ আহিছোঁ এখন ধামাকা খেল আৰু খেলখন হ'বলৈ গৈ আছে আপোনাৰ এচিক ইউথ ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন, আপোনাৰ মেণ্ডি পাথাৰ অৰ্গেনাইজেশ্যন ব্ৰাঞ্চ, মেণ্ডি পাথাৰ নৰ্থ গাৰো হিলছ মেঘালয়ত এখন খেল হ'বলৈ গৈ আছে গাইজ। আপোনাৰ ডিচেম্বৰৰ 23 তাৰিখে মাত্ৰ কেইটামান দিন বাকী আছে আৰু টিকেটৰ মূল্য মাত্ৰ 100 টকা। এই দেখিছে মই গোটেই টিকেটখিনি দেখাই দিছোঁ, মোৰ ওচৰত এইখিনিয়ে আছে। যদি কোনোবা ইচ্ছুক ব্যক্তি আছে টিকেট ল'ম ভাবি আছে, ল'ব পাৰিব। টিকেটৰ মূল্য 100 টকা আৰু ফুল বুক ল'লে বুকৰ ওপৰতো খেল আছে আৰু এটা বুকত আপোনাৰ 11টা টিকেট থাকিব। তো এটা বুকত আপোনাৰ 1100 টকা হ'ব। যদি কোনোবা ভাবি আছে টিকেট ল'ম বুলি, তো টিকেট ল'ব পাৰিব। ইয়াত এটা কথা ভাল, এইটো দেখিছে আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ আছে মহিন্দ্ৰা থাৰ আৰু ছেকেণ্ড প্ৰাইজটো আছে আপোনাৰ ৰয়েল এনফিল্ড বাইক আৰু 3 নম্বৰটো হ'ল আপোনাৰ য়ামাহা R15। তো আদি কৰি আপোনাৰ 10টা আপোনাৰ কুপন প্ৰাইজ আছে আৰু বুক প্ৰাইজ আপোনাৰ 3টা আছে। যদি বুক লয়, মই বুকৰ ওপৰত কৈছিলোঁৱেই, যদি বুক লয় আপোনাৰ বুকৰ ওপৰত আপোনাৰ 3টা প্ৰাইজ আছে আৰু 3টা আপোনাৰ হণ্ডা চাইন, য়ামাহা ZMR আৰু 3 নম্বৰটো হ'ল আপোনাৰ বাজাজ প্লেটিনা। তো ইয়াত বিশেষ কি আপোনাৰ ধৰি লওক, যদি প্ৰাইজটো পালে, যদি গাড়ীখন নালাগে বুলি কয়, যদি পইচা ল'ম বুলি ভাবে, পইচাও আপোনাৰ দিয়া আছে। মই অকণ কেমেৰাটো ওচৰত লৈ গৈছোঁ, দেখিছে। তো গোটেই এইখিনি পইচাৰ লিষ্টেই হয়। যদি বোলে গাড়ী নালাগে, মোক পইচাই লাগে, তো পইচাও ল'ব পাৰিব। যদি কোনোবা ইচ্ছুক ব্যক্তি আছে, টিকেট ল'ম ভাবি আছে, তো লৈ লওক। আৰু টিকেট মোৰ ওচৰত বহুতে কম আছে, দেখিছে, এইকেইটাহে টিকেট আছে। তো সেইটো কাৰণে যদি দৰকাৰ হয় তেতিয়াহ'লে স্ক্ৰীণত ফোন নম্বৰ দিয়াই থাকিব। তো ভিডিঅ'টো মই সৰু ভিডিঅ' লৈ আহিলোঁ। যিসকল মোৰ চেনেলত নতুন আহিছে, মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু শ্বেয়াৰটো বেছিকৈ কৰিব গাইজ।